মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি এটা নতুন পাঠ লৈ তোমালোকৰ আগলৈ আহিছোঁ। আশা কৰোঁ আগৰ পাঠকেইটিৰ দৰে তোমালোকে এই পাঠটো মন দি শুনিবা, চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা। ভাষা এটা শুদ্ধকৈ লিখাৰ ক্ষেত্ৰত ব্যাকৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ব্যাকৰণৰ এটি পাঠ নত্যবিধি সম্পৰ্কে, যে এই পাঠটি তোমালোকে যদি ভালকৈ বুজি পোৱা তেনেহ'লে বানান শুদ্ধকৈ লিখাত বহুত সহায়ক হ'ব। পৰীক্ষাটো নত্যবিধি সম্পৰ্কে প্ৰশ্ন আহে, গতিকে আশা কৰোঁ তোমালোকে মন দি চাবা, শুনিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। আহাচোন পাঠটোলৈ আগবাঢ়ি যাওঁ। নত্যবিধি। শব্দত মূৰ্ধন্য নৰ ব্যৱহাৰ কেতিয়া হয়, তাৰ যিবোৰ নিয়ম সেইবোৰেই হ'ল নত্যবিধি। মূৰ্ধন্য ন, আমি সাধাৰণতে শব্দৰ লিখোঁতে মূৰ্ধন্য ন হ'ব নে দন্ত্য ন হ'ব, তাক লৈ আমি প্ৰায় বিমূৰত পৰোঁ। গতিকে মূৰ্ধন্য ননো কেতিয়া ব্যৱহাৰ হয় সেই সম্পৰ্কে যিবিলাক নিয়ম, সেইটো হৈছে নত্যবিধি। নত্যবিধিৰ প্ৰথম নিয়মৰ ভিতৰত আমি তৎসম শব্দত নত্যবিধি কেনেকৈ হয়। তৎসম মানে যিবোৰ সংস্কৃত শব্দ পোনে পোনে আহি অসমীয়াত ব্যৱহাৰ হৈছে, সেইবোৰ হৈছে তৎসম শব্দ। অৰ্থাৎ সংস্কৃত শব্দবোৰ বহু সংস্কৃত শব্দ আমি অসমীয়াত ব্যৱহাৰ কৰোঁ, সেই সংস্কৃত শব্দবোৰে হৈছে তৎসম শব্দ। প্ৰথম নিয়ম, ৰি ৰ আৰু মূৰ্ধন্য ষৰ পিছত সদায় ৰি ৰ আৰু মূৰ্ধন্য ষৰ পিছত সদায় মূৰ্ধন্য ন হয়। যেনে ঋণ, ৰি পিছত মূৰ্ধন্য ন। তৃণ, ৰি পিছত ৰিকাৰ মানে ৰি, তৃণ। কিৰণ, কিৰণ বুলি কওঁতে ৰ পিছত মূৰ্ধন্য ন। শোষণ, মূৰ্ধন্য ষৰ পিছত মূৰ্ধন্য ন। ভূষণ, ইয়াতো মূৰ্ধন্য ষৰ পিছত মূৰ্ধন্য ন। দ্বিতীয়তে, যদি কোনো শব্দত ৰি ৰ মূৰ্ধন্য ষৰ পিছত ক বৰ্গ, প বৰ্গ আৰু য় ল ৱ হ বৰ্ণকেইটাৰ এটা বা ততোধিক বৰ্ণও থাকে, তেতিয়াও শব্দত মূৰ্ধন্য ন হয়। ক বৰ্গ মানে ক খ গ ঘ ঙ, এটা ক বৰ্গ। প বৰ্গ মানে প ফ ব ভ ম, প বৰ্গ। আৰু য় ল ৱ হ, ৰি ৰ মূৰ্ধন্য ষৰ পিছত ক বৰ্গ, প বৰ্গ আৰু য় ল ৱ হ বৰ্ণকেইটাৰ এটা বা ততোধিক বৰ্ণও থাকে, তেতিয়া শব্দটোত মূৰ্ধন্য ন হয়। দৰ্পণ, দৰ্পণ বুলি কওঁতে দ ৰ প, ৰ পিছত প আছে, তাৰপিছত মূৰ্ধন্য প মানে প বৰ্গৰ। তৰ্পণো একেই। শ্ৰৱণ, শ্ৰ বুলি ক'লে তালব্য শ ৰ, ৰকাৰ মানে ৰ, ৱ মূৰ্ধন্য ন, ৰ ৱ, ৰ পিছত ৱ মূৰ্ধন্য ন, শ্ৰৱণ। ঠিক সেইদৰে নাৰায়ণ, গ্ৰহণ, ৰামায়ণ, পৰিবহণ। দন্ত্য নৰে আৰম্ভ হোৱা কোনো শব্দৰ আগত প্ৰ, পৰা, পৰি, নিৰ উপসৰ্গ লগ লাগিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। আমি উপসৰ্গ আগতে পঢ়িছোঁ, গতিকে উপসৰ্গবোৰ আকৌ এবাৰ চাবা। প্ৰ, পৰা, পৰি, উপসৰ্গ মুঠতে 20টা আছে। দন্ত্য নৰে আৰম্ভ হোৱা কোনো শব্দৰ আগত প্ৰ, পৰা, পৰি আৰু নিৰ, এই 4টা উপসৰ্গ থাকিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। প্ৰণাম, আমি নাম বুলি কওঁতে দন্ত্য ন হয়, কিন্তু প্ৰ যোগ হোৱাৰ লগে লগে মূৰ্ধন্য ন। পৰি যোগ হোৱাৰ লগে লগে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন। নিৰ্ণয়, নিৰ নয়, নয়টো মূৰ্ধন্য দন্ত্য ন হয়, কিন্তু নিৰ লগোৱাৰ লগে লগে মূৰ্ধন্য ন। গতিকে মনত ৰাখিবা, প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গ লগ লাগিলে দন্ত্য নৰ ঠাইত মূৰ্ধন্য ন হয়। ত বৰ্গৰে যুক্ত হ'লে
সদায় মূৰ্ধন্য নহয়। ত বৰ্গ মানে মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ আৰু মূৰ্ধন্য ন। আমি যুক্তাক্ষৰ যেতিয়া কৰিম তেতিয়া ত বৰ্গৰ যিকোনো আখৰত যুক্তাক্ষৰ হ'লে মূৰ্ধন্য হ'ব। কণ্টক, কণ্ঠ, ভাণ্ডাৰ, সন্ধালনী, ক্ষুণ্ণ। গতিকে মূৰ্ধন্য ত বৰ্গৰ লগত সদায় মূৰ্ধন্য নহে হ'ব। এতিয়া আহিছোঁ অতৎসম বা অতৎসম শব্দত নত্ববিধি। অতৎসম মানে অৰ্ধতৎসম, তদ্ভৱ আৰু দেশজ শব্দত তৎসম শব্দৰ নত্ববিধিসমূহ সচৰাচৰ মানি চলা হয়। অতৎসম, অৰ্ধতৎসম যিবিলাক সংস্কৃত শব্দ, সংস্কৃতৰ পৰা আধা সংস্কৃত আধা অসমীয়া অৰ্ধতৎসম। তদ্ভৱ, সংস্কৃতৰ পৰা যিবোৰ শব্দ অসমীয়া শব্দ হৈছে সেইটো হৈছে তদ্ভৱ। সংস্কৃত শব্দৰ পৰা উদ্ভৱ হোৱা শব্দ হৈছে তদ্ভৱ। আৰু দেশজ শব্দ, দেশজ শব্দ যিবিলাক বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাবিলাক আছে সেই দেশতে সৃষ্টি হোৱা সেই শব্দবিলাকৰ পৰা সেই শব্দবিলাক হৈছে দেশজ শব্দ। কেতিয়াবা বিভিন্ন জনগোষ্ঠীয় শব্দ সেইবিলাক হৈছে দেশজ শব্দ। গতিকে এই অৰ্ধতৎসম, তদ্ভৱ আৰু দেশজ শব্দত তৎসমৰ শব্দৰ যিবিলাক নত্ববিধি সেইবিলাক বিধি মানি চলে। বৰণ, ইয়াত ৰ পিছত মূৰ্ধন্য ন হৈছে কেৰুণ, ৰ পিছত মূৰ্ধন্য ন হৈছে বৰষুণ, মূৰ্ধন্য খৰ পিছত মূৰ্ধন্য ন হৈছে কৰঙন, কৰঙন, ৰ পিছত ঙ, ঙ মানে ক বৰ্গ আছে, ৰ পিছত ক বৰ্গৰ শব্দ ক খ গ ঘ ঙ, গতিকে ইয়াত মূৰ্ধন্য ন হৈছে। ঠিক সেইদৰে অনি, ইনি আদি দন্তীয় ন যুক্ত প্ৰত্যয়ান্ত শব্দটো মূৰ্ধন্য নত্ববিধি প্ৰয়োগ কৰা হয়। আমি প্ৰত্যয় পঢ়িলে, তোমালোকে প্ৰত্যয় পঢ়িছা নিশ্চয়, প্ৰত্যয় পঢ়িলে তাত আমি অনি, ইনি এইবিলাক প্ৰত্যয় আছে। গতিকে প্ৰত্যয়বিলাক শব্দৰ শেষত বহে। গতিকে অনি, ইনি, অনি, ইনি আদি ন যুক্ত প্ৰত্যয়ান্ত শব্দটো নত্ববিধি প্ৰয়োগ কৰা হয়। কামোৰ যোগ অনি, অনি দন্তীয় ন আছে, কামোৰ অনি প্ৰত্যয় যোগ হোৱাৰ লগে লগে কামোৰৰ লগত অনি প্ৰত্যয় যিহেতু যোগ হ'ল গতিকে মূৰ্ধন্য ন হৈ গ'ল। আৰম্ভ যোগ অনি, আৰম্ভণি। পুৰণি, পুৰ যোগ অনি, পুৰণি। ভৰণি, ভৰ যোগ অনি, ভৰণি। যিবিলাক তদ্ভৱ শব্দত ৰি বা ৰ নাই কিন্তু মূলত আছে তেনেবিলাক শব্দত মূৰ্ধন্য ন হয়। মূলত মানে তদ্ভৱ মানে কি কৈছিলে, আমি সংস্কৃতৰ পৰা অহা শব্দ হৈছে সংস্কৃতৰ পৰা যিবোৰ শব্দ পৰিৱৰ্তন হৈ অসমীয়া শব্দ হৈছে, বেলেগ শব্দ এটা হৈছে, সেইটো হৈছে তদ্ভৱ শব্দ। আমি সংস্কৃতত কৰ্ণ, কৰ্ণৰ পৰা কাণ হৈছে, গতিকে কাণটো মূৰ্ধন্য ন, কিয়নো ইয়াৰ মূলত যিটো মূল সংস্কৃত শব্দ কৰ্ণ তাত মূৰ্ধন্য ন আছে, গতিকে আমি অসমীয়াত লিখোঁতেও মূৰ্ধন্য ন। আঘোণ, আঘোণটো সংস্কৃত অগ্ৰহায়নৰ পৰা আহিছে, অগ্ৰহায়নত মূৰ্ধন্য ন আছে, গতিকে আঘোণটো এটা তদ্ভৱ শব্দ, গতিকে ইয়াতো মূৰ্ধন্য ন হৈছে। চূণ, চূণটো সংস্কৃত চূৰ্ণৰ পৰা চূণ আহিছে, গতিকে চূৰ্ণত যিহেতু মূৰ্ধন্য ন আছে গতিকে আমি চূণতো মূৰ্ধন্য ন। ঠিক সেইদৰে ঘৈণী, ঘৈণী গৃহিণীৰ পৰা আহিছে, গৃহিণী মূৰ্ধন্য ন, গতিকে ঘৈণীটো মূৰ্ধন্য ন। অৰ্থাৎ তদ্ভৱ শব্দত ৰি বা ৰ নাথাকিব পাৰে কিন্তু মূলত যিহেতু মূৰ্ধন্য ন আছে গতিকে তদ্ভৱ শব্দটো মূৰ্ধন্য ন হয়। যিবিলাক তৎসম শব্দ নিত্য মূৰ্ধন্য ন যুক্ত সেইবোৰৰ পৰা উদ্ভূত শব্দবিলাকতো মূৰ্ধন্য ন হয়। যেনে লোণ, লৱণ, তৎসম সংস্কৃত, তৎসম সংস্কৃত লৱণ, অসমীয়াত লোণ। মাণিক, সংস্কৃত মাণিক্য, চিকুণ, সংস্কৃতত চিক্কণ, উকণি, সংস্কৃতত উৎকণ।
গতিকে তৎসম শব্দত সাধাৰণতে মূৰ্ধন্য ন থকা আৰু তাৰ পৰা যিবিলাক উদ্ভূত শব্দ সেইবোৰকো মূৰ্ধন্য ন হ'ব। কিন্তু কেতিয়াবা ব্যতিক্ৰম দেখা যায়, মানে ব্যতিক্ৰম মানে নট্যবিধি মানি নচলে। নট্যবিধি মানি নচলে, বিদেশী শব্দত নট্যবিধি প্ৰযোজ্য নহয়। বিদেশী শব্দ যেনে কোৰাণ, ইমৰান, ইউৰেনাছ, ৱাৰ্ণিং, ইয়াত মূৰ্ধন্য ন নট্যবিধি মানি নচলে। প্ৰথম কোৰাণটো ৰ পিছত মূৰ্ধন্য ন হ'ব লাগিছিলে, কিন্তু যিহেতু বিদেশী শব্দ গতিকে ইয়াত মূৰ্ধন্য ন নহয়। ইমৰান, ইয়াতো একেই। ইউৰেনাছ আমাৰ অসমীয়া শব্দ নহয় বা সংস্কৃত শব্দ নহয় বা দেশজ শব্দ নহয়, সেইকাৰণে ইয়াত কি হয়, নট্যবিধি মানি নচলে, এইবিলাক বিদেশী শব্দ। দন্ত্য নযুক্ত কোনো শব্দৰ আগত ৰে অন্ত পৰা কোনো শব্দ বহিলে নট্যবিধি প্ৰযোজ্য নহয়। দন্ত্য নযুক্ত কোনো শব্দৰ আগত ৰে অন্ত পৰা কোনো শব্দ বহিলে নট্যবিধি প্ৰযোজ্য নহয়। যেনে খৰা নকা, খৰা যোগ নকা, খৰা, এইটো ৰ যিহেতু অন্ত পৰিছে গতিকে ৰে অন্ত পৰা শব্দৰ লগত নযুক্ত শব্দৰ যোগ হ'লে নট্যবিধি নচলে। মাৰ নাও, মাৰ যোগ নাও, মাৰ ৰে অন্ত পৰিছে মাৰ আৰু নাও নৰে আৰম্ভ হৈছে, গতিকে তেনে শব্দত মূৰ্ধন্য ন বা নট্যবিধি নহয়। কুকুৰ নেচিয়া, কুকুৰ ৰে অন্ত পৰিছে আৰু নৰে আৰম্ভ হৈছে, গতিকে ৰে অন্ত পৰা আৰু নৰে আৰম্ভ হোৱা যেতিয়া শব্দ দুটা মিল হয় তেতিয়া নট্যবিধি মানি নচলে। অনি, ইনি আদি স্ত্ৰী প্ৰত্যয়ান্ত শব্দত নট্যবিধি খটুৱা নহয়। অনি, ইনি প্ৰত্যয় যেতিয়া এই স্ত্ৰী প্ৰত্যয়, অনি ইনি যোগ হ'লে স্ত্ৰীলিংগ হৈ যায়। ডাক্তৰ, ডাক্তৰণী, ডাক্তৰ যোগ অনি, ডাক্তৰণী, কমাৰ যোগ অনি, কমাৰণী, বৰুৱা যোগ অনি, বৰুৱানী, চাকৰ যোগ অনি, চাকৰণী। গতিকে ইয়াত অনি প্ৰত্যয় যোগ হৈছে, অনি স্ত্ৰীলিংগ স্ত্ৰী প্ৰত্যয়, ইনি স্ত্ৰী প্ৰত্যয়, গতিকে অনি ইনি যোগ হোৱা প্ৰত্যয়বিলাক শব্দবিলাকত নট্যবিধি মানি নচলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল আজিৰ পাঠ নট্যবিধি সম্পৰ্কে। আশা কৰোঁ তোমালোকে বুজি পাইছা, মন দি চাইছা, শুনিছা। এবাৰত বুজি নাপালে পুনৰ চাবা। আমি পৰৱৰ্তী সময়ত সত্ৰবিধি সম্পৰ্কে এটা পাঠ আগবঢ়াম। সত্ৰবিধি কি, ক'ত ক'ত সত্ৰবিধি মানি চলা হয়, ক'ত ক'ত মানি চলা নহয়, সেইবোৰ সম্পৰ্কে আলোচনা কৰিম। ঠিক আছে, আজিলৈ সামৰিছোঁ। ধন্যবাদ।